এতিয়াৰ পৰা তালাক বুলি ক'লেই নহয় বিবাহ বিচ্ছেদ। মুছলিম বিবাহ বিচ্ছেদক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। সহজতেই নিজৰ পত্নীক দিব নোৱাৰিব তালাক। এনে কৰিলে আইনৰ ৰোষত পৰিব পাৰে। এতিয়াৰ পৰা অসমত বাধ্যতামূলক হ'ব মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন। অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদক লৈ চৰকাৰৰ বিশেষ সিদ্ধান্ত। এতিয়াৰ পৰা তালাককৈ 3বাৰ ক'লেই নহ'ব মুছলমানৰ বিবাহ বিচ্ছেদ। অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ প্ৰথাত নাথাকিব কাজীৰ কোনো ভূমিকা। কিয়নো সকলো বিতৰ্ক আৰু জল্পনা কল্পনা অৱসান ঘটাই বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত গৃহীত হ'ল অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক 2024। বাল্য বিবাহ আৰু বহু বিবাহ ৰোধৰ উদ্দেশ্যৰে উত্থাপন কৰা এই বিধেয়কখনত অসম বিধানসভাত ধ্বনি ভোটত গৃহীত হয়। এই বিধেয়ক গৃহীত হোৱাৰ ফলতে এতিয়া অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাবে চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক হৈ পৰিব। আনহাতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কাজীৰ কোনো ভূমিকা নাথাকিব এতিয়াৰ পৰা। এক কথাত অসমৰ পৰা নোহোৱা হ'ব কাজী। বিধেয়ক গৃহীত হোৱাৰ বিতৰ্কত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ নামৰ সামাজিক ব্যাধিটোৰ বিৰুদ্ধে যুঁজাৰু ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন বুলিও ঘোষণা কৰে। অসম বিধানসভাই অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক 2024 গৃহীত কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহীত হোৱা এই বিধেয়কখনৰ অধীনত এতিয়াৰ পৰা চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিব আৰু ছোৱালীৰ বাবে 18 বছৰ তথা ল'ৰাৰ বাবে 21 বছৰ বিবাহ আইনী বয়স উলংঘন কৰিব নোৱাৰিব। বিধেয়কখনে কিশোৰী গৰ্ভধাৰণৰ বিৰুদ্ধে এক কঠোৰ প্ৰতিৰোধ হিচাপেও কাম কৰিব আৰু অসমৰ ছোৱালীসকলৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই বিধেয়কখন দলীয় ৰাজনীতিৰ ঊৰ্ধত আৰু ছোৱালীসকলৰ মৰ্যাদাপূৰ্ণ জীৱন প্ৰদানত এক বিনম্ৰ প্ৰয়াস বুলিও জানিবলৈ দিয়ে। নিউজ ডেস্ক, নিউজ MD।